আসাম টুনিপুৰে আপোনালোক সকলোকে স্বাগতম জনাইছো অসমৰ লগতে বিভিন্ন প্ৰান্তৰ বিগ ব্ৰেকিং সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজটো হৈছে শিক্ষক নিযুক্তি কেলেংকাৰী গ্ৰেপ্তাৰ বিধায়ক পশ্চিম বংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক মানিক ভট্টাচাৰ্য মঙলবাৰে পুৱা আইডিয়ে গ্ৰেপ্তাৰ কৰে বিধায়কগৰাকীক মানিক ভট্টাচাৰ্যক নিশা বহু পৰলৈ সোধা পোছা কৰা হৈছিল আৰু তাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হয় শিক্ষক নিযুক্তিৰ কেলেংকাৰীত ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জীও গ্ৰেপ্তাৰ হৈছিল আইডিৰ মতে পাৰ্থ চেটাৰ্জীৰ হোৱাটছআপত এনে বহু ধৰণৰ মেছেজ পাইছিল য'ত টকাৰ লেনদেন থকাৰ উল্লেখ আছিল আজি গ্ৰেপ্তাৰ হোৱা তৃণমূল কংগ্ৰেছৰ এইগৰাকী বিধায়কক আদালতত হাজিৰ কৰা হ'ব ঘটনাৰ সন্দৰ্ভত বিধায়কগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁক পশ্চিম বংগৰ প্ৰাথমিক শিক্ষা বোৰ্ডৰ অধ্যক্ষৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ সহযোগী অৰ্পিতা মুখাৰ্জীৰ পৰা প্ৰায় 46 কোটি টকা উদ্ধাৰ হৈছিল বুলি জানিব পৰা গৈছে আৰু দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে আজি জেৰা কৰা হ'ব আম আদমি পাৰ্টিৰ ৰাজেন্দ্ৰ পালক দিল্লীৰ আৰক্ষীয়ে মঙলবাৰে জেৰা কৰিব আম আদমি পাৰ্টিৰ কেবিনেট মন্ত্ৰী ৰাজেন্দ্ৰ পাল যাদৱক অক্টোবৰ 5 তাৰিখে দিল্লীৰ আম্বেদকাৰ ভৱনত অনুষ্ঠিত হোৱা এক ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত থকাৰ অভিযোগত জেৰা কৰা হ'ব নেতাগৰাকীক এই কাৰ্যসূচীটোত 10,000 লোকক বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তকৰণ কৰা হৈছিল আনুষ্ঠানিকভাৱে উল্লেখ্য যে ৰবিবাৰে ৰাজেন্দ্ৰ পাল গৌতম এই অনুষ্ঠানটিত উপস্থিত থকাৰ ভিডিঅ' প্ৰকাশ হোৱাৰ পাছতেই নেতাগৰাকীয়ে দলৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দাখিল কৰিছিল পদত্যাগ পত্ৰ সোমবাৰে এই পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰে স্বয়ং অৰবিন্দ কেজৰিৱালে নেতাগৰাকীক জেৰা কৰাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে দিয়া ভাষ্য অনুসৰি তেওঁলোকে এই অনুষ্ঠানটিত ৰাজেন্দ্ৰ পাল গৌতমৰ উপস্থিতি আৰু ইয়াৰ অন্তৰালৰ কাৰণ ব্যাখ্যা কৰিবলৈ আহ্বান জনাইছে নেতাগৰাকীক আৰু তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে গৰুক ৰাষ্ট্ৰীয় জন্তু ঘোষণা কৰাৰ আবেদন আগ্ৰাহ্য উচ্চতম ন্যায়ালয়ে গৰু ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হ'ব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে বিশেষ আবেদন চৰকাৰক নিৰ্দেশ দিয়াৰ পৰা বিৰত থাকিল উচ্চতম ন্যায়ালয়ে গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ বিশেষ আবেদন দাখিল কৰিছিল একাংশই আৰু সেই আবেদন আগ্ৰাহ্য কৰে ন্যায়াধীশ SK কৌলৰ নেতৃত্বত বিচাৰপীঠে ৰাষ্ট্ৰীয় পশু ঘোষণা কৰাটো আদালতৰ কাম নহয় বুলি মন্তব্য কৰে বিচাৰপীঠে গৰুক ভাৰতত সুৰ কৰিবলৈ ৰাষ্ট্ৰীয় জন্তুৰ স্বীকৃতিৰ বাবে আবেদন কৰিছিল সংগঠনে কিন্তু ভাৰতৰ বাবে গৰু সুৰক্ষা অতি গুৰুত্বপূৰ্ণ ইয়াৰ প্ৰস্ৰাৱ আৰু গোবৰ কৃষিৰ বাবে ব্যৱহাৰ কৰা হয় সেইবাবে গৰুবোৰ সুৰক্ষিত কৰিব লাগিব কিন্তু ৰাষ্ট্ৰীয় জন্তু ঘোষণা কৰা আৰু গৰুক ৰাষ্ট্ৰীয় স্বীকৃতি দিয়াটো আদালতৰ কাম নহয় বুলি মন্তব্য কৰে SK কৌলে চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে কৰিমগঞ্জত চিমেণ্ট ভৰ্তি ট্ৰাকৰ পৰা জব্দ 40 কোটি টকাৰ হেৰইন নিশা কৰিমগঞ্জৰ আৰক্ষী আৰু সীমান্ত আৰক্ষী বাহিনীৰ যৌথ অভিযানত জব্দ 40 কোটি টকাৰ মূল্যৰ হেৰইন ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান অসম তথা উত্তৰ পূব ভাৰতৰ ইতিহাসত সৰ্ববৃহৎ সফলতা বুলি জানিবলৈ দিয়ে উপ আৰক্ষী অধীক্ষকে এই অভিযানত জব্দ 764টাকৈ হেৰইন ভৰ্তি চাবোনৰ বাকচ জব্দকৃত হেৰইনখিনিৰ ওজন প্ৰায় 9 কেজিৰ অধিক আৰু জব্দকৃত হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 40 কোটি টকা বুলি জানিবলৈ দিয়ে গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ বাহিনীৰ জোৱানসকলে অভিযান চলাই চহৰখনৰ নীলগড় বাইপাছ এলেকাৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ মিজোৰামৰ পৰা অহা চিমেণ্ট ভৰ্তি ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় ড্ৰাগছখিনি AS11 BC 7975 নম্বৰ ট্ৰাকৰ কেবিনৰ ভিতৰত গোপন চেম্বাৰ বনাই অনা হৈছিল ড্ৰাগছখিনি বুলি জানিব পৰা গৈছে আৰু শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে 1-2টা নহয় মুঠ 84টা মিছাইল নিক্ষেপ ৰাছিয়াৰ নিহত আহতৰ সংখ্যা অধিক বৃদ্ধি এতিয়াও শান্ত হোৱা নাই ৰাছিয়া ইউক্ৰেইনৰ যুঁজ দুয়োখন দেশে কৰি আহিছে এটাৰ পিছত আন এটা আক্ৰমণ বিগত 7 মাহৰো অধিক কাল ধৰি অব্যাহত আছে এই যুঁজ চলিত বৰ্ষৰ 24 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ হৈছিল এই দুই দেশৰ যুঁজ
যি যুঁজত বৰ্তমানলৈ প্ৰাণ হেৰুৱালে বহু লোকে। ৰাছিয়া আৰু ইউক্ৰেইনৰ বহু সেনাই প্ৰাণ হেৰুৱাৰ লগতে বহু নিৰীহ লোকে প্ৰধানকৈ ইউক্ৰেইনৰ নাগৰিকে প্ৰাণ হেৰুৱায়। তথাপি যেন এই যুঁজ বন্ধ হোৱাৰ নাম নাই। পুনৰ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত বহুকেইটা মিছাইলেৰে আক্ৰমণ কৰে। চৰকাৰী তথ্য সদৰি অনুসৰি ৰাছিয়াই মুঠ 84টা মিছাইল নিক্ষেপ কৰে ইউক্ৰেইনৰ ওপৰত। যি আক্ৰমণৰ ফলত বৰ্তমানলৈ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 14গৰাকীলৈ। তাৰোপৰি বহু লোকে এই আক্ৰমণত আহত হৈছে বুলি জানিবলৈ দিছে। আজিলৈ বাতৰি মানে ব্যুৰো ৰিপৰ্ট আছাম 24।